এক জানুৱাৰী দিনাখন এইডালে পেট পেলাই শুই আছেচোন বডেছ হেপী বাৰ্থডে হেপী নিউ ইয়েৰ হেগুন কৰা আপুনিহে মই আকৌ কোনবা বুলিহে মোৰ হলে আকৌ হৃদপিণ্ড কপি গ'ল কিহৰ হৃদপিণ্ড কপিব লাগে প্ৰথম বছৰৰ প্ৰথম দিনাখন প্ৰথমে হাগি তোৰ ওচৰলৈকে মাৰিছো উইচ কৰোগে বুলি আনকি নিজৰ ঘৰৰ মানুহকো উইচ কৰা নাই পিছে আজি খানাটো কি হ'ব শুনিছো চান্দাবু বোলে তোৰ লগতে আছে এনেকেতো পুচকি মাৰি শুই থাকিলে নহ'ব নহয় আকৌ যা যোগাৰ কৰ যা যোগাৰত ধৰিবগে লাগিব মোৰ আকৌ কঁকাল মেচা হৈ আছে নহয় এই ল'ৰাকেইটা পকত দৌৰি মেচা চেচা এইবিলাক বাদ দিয়া 1 জানুৱাৰীত মুঠতে মাংস যোগাৰ কৰিবগে লাগে আৰু লাল চুলাই সাজ এইবিলাকৰ যোগাৰত ধৰিবগে লাগে ককা ৰাতিপুৱাই আপুনি এণ্ট্ৰি মাৰিলে এনে প্ৰথম বছৰৰ প্ৰথম দিনাখনো এই ল'ৰাটো বৰ লগঠীয়ামূৰীয়া ল'ৰা আকৌ বুঢ়া মানুহক কেনেকে ক'ব লাগে সেয়াও নেজানে আপোনাক কি বেয়া কথা ক'লো আকৌ প্ৰথম বছৰৰ প্ৰথম দিনাখন নিজৰ ঘৰত থাকিব লাগে বুলিহে কৈছো নিজৰ ঘৰত থাকিও হাগিও আহিলো আকৌ কিহৰ নিজৰ ঘৰ লোকৰ ঘৰত থকা কথা ক'বলৈ আহিছ হা তোৰ বাপেৰক প্ৰথমে উইচ কৰোঁ বুলিহে আহিছো হ'ব খুৰা এই বড়ো ৰাতিপুৱাখনত তাকো প্ৰথম বছৰৰ প্ৰথম দিনাখন এই সৌলাটোৰ লগত লাগিলে আপুনিহে বুৰ্বক বনিব তথাপিও এই পুতুকনৰ কথাবোৰ সহ্যৰ বাহিৰত হয় কি হ'ল জানো আজিকালি ইমান অলগদ্য কথাবোৰ কয় আগতেচোন ভালেই আছিল কি ক'ব আৰু দিনক দিনে অলগদ্ধ হৈহে গৈ আছে মোবাইলত যাদু গোটেই মোবাইলে মাথা গেলাই দিছেগে মানুহ চানুহ আহিলেও কথা এটা নাপাতে নহয় অকল মোবাইলতে সোমাই থাকে আগতে আমি মানুহ আহিলে খুৰা দেউতা বৰ্তা বুলি কথা পাতো আজিকালি সেইবোৰ নাই নহয় চব নিজৰ নিজৰ ধান্দা অকল মোবাইলৰ ধান্দা সেইকাৰণে এইবিলাক বিহেভিয়াৰ নেজানে আকৌ মানুহক কেনেকে কি কথা পাতিব লাগে ডাঙৰ মানুহক কেনেকে সন্মান দি ক'ব লাগে একো নেজানে হ'ব দে নহ'লে মই গৈ থাকো বদেছ হ'ব দিয়ক যাওক ময়ো উঠিমেই আৰু উঠ লোৱা তোৰ পঢ়িবলৈ চহিবলৈ নাই ৰাতিপুৱাই অলপ হোৱা আৰম্ভ কৰিলিয়ে যে আজি কিবা 1 তাৰিখৰ দিনা পঢ়িম নি আজি পাৰ্টি খোৱা দিনহে আজি 1 তাৰিখ বুলি কি তই খোৱা হাকা নকৰিবি নেকি বছৰটোহে বেলেগ হৈছে দিনটোতো একে হৈ আছে অকল আপোনাৰ পঢ়া আজিও কিবা মানুহ পঢ়ে নেকি মই হ'লে নপঢ়ো আজি গাকে দুংগে পাই মায়ে গম পানী কৈ দিছে যা গা ধুই লগে যা অলপ পিছত খানা খাব যাব লাগিব ছোৱালী ছোৱালী পাপা কওকচোন তোক যে মই কালি কৈছিলো 3টা সংকল্পৰ কথা সেইটো আজিৰ পৰা ফ'ল' কৰিছ নাই কি সংকল্প আছিলে কি সংকল্প আছিলে পাপা মনত পৰিলে সোনকালে স্কুলৰ পৰা আহিব লাগিব আৰু ৰাতিপুৱা সোনকালে উঠিব লাগিব আৰু সদায় 3 ঘণ্টা টেবুলত বহিব লাগিব সেই 3টা সংকল্পই আছিলে ন পাপা সেই 3টাই আছিলে কিন্তু তই ফ'ল' কৰিছ নে নাই সেইটোহে লাগে মোক ফ'ল' কৰিছ নাই মানে আজি পৰাটো নোৱাৰিম পাপা ফ'ল' কৰিবলৈ আজিতো স্কুল নাই লগতে সোনকালে উঠিবলৈ কোৱলি কিমান পইচা দিছে নাই এতিয়ালৈকে ওলাবই পৰা নাই একদম কোৱলি ঢাকাই থৈছে আৰু আজি পঢ়াটো নহ'বগে পাৰ্টি খাব যাব লাগিব নহয় পাৰ্টি খাব যাব লাগে বুলি সেইটো হ'লে কো মনত ৰাখি থৈ দিব পাওঁ আৰু ভাতগাল এগালকা চুটাব পাওঁ মোবাইল টিপি ৰাতি 12টালৈকে থাকিব পাওঁ কিন্তু জীৱনত কিবা এটা ভাল অভ্যাস কৰ ভাল কিবা এটা হওঁ বুলি ক'লে সেইটো হ'লে নোৱাৰ পাহৰি থাকিলো কালিৰ পৰা কৰিম পৰহিৰ পৰা কৰিম তই তেনেকে থাকিবি একো নোৱাৰ নকৰিবি তই ৰমেশ দা কি হ'ল ইমান খং যে ভণ্টি তুমি কি ৰাতিপুৱাই কাণ্ড কৰি দিলা নেকি কি কবি মেণ্টেল সিহঁতক ভাল কথা ক'লে বেয়া পায় ছোৱালী কি চাই আছ ভেবা লাগি যা ৰুমত যা গা ধুই লগে যা আকৌ পিছত আকৌ পকৰে লাগিবি মোৰ পাৰ্টি খাব যাম বুলি পাপা গা ধুই লৈছো পাৰ্টি খাব যাম 1 জানুৱাৰী পাৰ্টি ভাল লাগিব তাৰপিছত মেণ্টেল কিবা প্ৰয়োজনত আহিলি হ'বলা আৰু আজি খানাটো কেনেকে কি ক'ত হ'ব প্ৰয়োজনতে আহিছো আপোনালোকৰ ঠেলাখন দিয়কচোন তাতে কেৰাহী টিং সেইসোপা লৈ যাব লাগিব আৰু খানাটো এই আমাৰ পথাৰত আকৌ নদী কিনাৰত যে তাতে খোৱা হ'ব আৰু আপোনালোকে সোনকালে আহিব সোনকালে আহি আৰু চব্জি তব্জি কাটিব লাগিব কুকুৰা মাৰিব লাগিব আৰু এই গাহৰি বজাৰ পৰা কিনি আনিবলৈ আছেই সেইসোপা কৰাই নাই তোমালোকৰ পথাৰৰ কিনাৰতে খোৱা হ'ব ন হ'ব দিয়া বাৰু মই সোনকালে ওলাম গা পা ধুই তাৰপিছত সেই ঠেলাখন যে আমাৰ এই ভঁৰালৰ কিনাৰতে থৈ দিছো চুক চাই দিবাচোন তাতে পাই যাবা লৈ যোৱা তাৰপা হ'ব দিয়ক নহ'লে গৈ থাকো দেই ৰমেশ দা গৈ থাকা হ'ব বিয়ক হেপী নিউ ইয়েৰ
হেপী নিউ ইয়েৰ শব্দটো যে ৰাতিপুৱাৰ পৰা শুনি কাণ গেলি গৈছেগে পাই বিয়য় মোক হেপী নিউ ইয়েৰ পেপী নিউ ইয়েৰ এইবিলাক ক'ব নালাগে কওঁ যদি ডাইৰেক্ট মাল খাবি নেকি বুলিহে কবি হয় বিয়য় আপোনাৰ কথাটো অৱশ্যে মিছা নহয় মই আকৌ হেপী নিউ ইয়েৰকে নাযাচি কি যাচিম আকৌ হাতত এটকা এটা পইচা নাই মদৰ বটল যাচিবলৈ চিন্তা কৰিব নালাগে জানে নাই বিয়য় আজি গিলানে মদ ওলাব তাৰপৰা মই 4 গিলানমান আপোনাক যাচি দিম দে গিলানে ওলাব নেকি মই আকৌ ভাবিছিলো যোৱা বছৰ লিখিয়াকে কোৱাৰ্টাৰ এটাতে সমাপ্ত কৰিব বুলিহে ঠিকে কৈছে দে ঠিকে কৈছে তাৰপিছত বিয়য় আপুনি ক'ৰ পৰা ৰাতিপুৱা ওলালেগেহি মই আকৌ বিয়য় বদেশ্বৰ ঘৰলৈ গৈছিলো আকৌ হেপী নিউ ইয়েৰ উইচ কোৱা চলতে সেই পাৰ্টিটো কথা পুচকে সুধি থৈ আহিছো ঠিকে আছে দে মই হাগুৱা ঘৰলৈ যাওঁ নহলে গৈ থাকো নেকি দেই বিয়য় গৈ থাকক বিয়য় নহলে একেবাৰে পাৰ্টি খোৱা জেগাতে লগ পাম আৰু দেই হ'ব দে বিয়য় বাতি বৰাই চিৰা খাবি বাঁহৰ চুঙা দৈ আইঐ বাঁহৰ চুঙা দৈ ঐ বাঁহৰ চুঙা দৈ মেণ্টেল দেখোন তই ওলালিয়ে নেকি ঠেলা চেলা লৈ খুৰাদেউ ওলালো মই আৰু গাঁৱৰ বৰডেকাটো হৈ কেনেকে নোলাকে থাকো মোক এই টিং নিয়া কাঁহী বাতি নিয়া এই কামটো মোক চমজাইছে সেইটো কৰিম তাৰপিছতে যদি মানুহকেইটা নাহে নোলায় তেনেহলে মই পুচকি মাৰি বহি থাকিমগে আৰু মই অকলে এইবিলাক গোটেই কৰিব নোৱাৰো নহয় কথাটো এনেকেহে নেকি মই আকৌ ভাবিছিলো ভদেশৰ লগত পইচা পাতিবোৰ থৈছে সিহে মেন সি ওলালেহে আমি ওলাব পাৰিম সেইটো কথাহে ভাবি আছিলো মানে তাক হাকব নাই তইহে তলে তলে আৰম্ভ কৰি দিছ দে বোপাই তইহে ক দে ডেকা লোৱা আৰু আমাৰ গাঁৱৰ তইহে আছগে পিছে মাংস চাংকটো আনিলি নে নাই আৰু ডিজে চিজে বজাবি নে নাই হেমেক পাৰ্টি কৰ ডিজে মানে মই এইটো বিষয়ে বৰ বিশেষ নাজানো কিন্তু পাদেশৰ তত্বাৱধানতহে আছে সি আনিব চাগে সেইটোহে হ'ব দে মুঠতে মোৰ 500 টকা চান্দা বদলি খাই ওলাব পাৰিলে হৈ গ'ল আৰু মদটোতো মোৰ তত্বাৱধানত আছে নহলে মেণ্টেল মই গৈ থাকো দেই গা পা ধুই ময়ো ওলাবগেহি লাগিব আৰু হ'ব দিয়ক হ'ব দে ঐ জানৈ আকাশখন ধুনীয়া ঐ জানৈ তৰাৰে চিলিকা আইঐ এইডালে বিয়া চিয়া নাপাতে অকল গানকে গাই থাকে পাই মই এজনী গোটাই দিবগেহি লাগিব ফাগুনি পচোৱা যেতিয়া আহে আহোনে বুলি কাকো সুধি নাহে সেইটোকেতো বন্ধুৱনী কি কৰিবি সেইবোৰে চলি থাকে আৰু দিনৰ দিনটো আমাৰো এই 3 দিন ধৰি সেয়াই আপুনি জানে নাই কথা এটা নন্দেশ হৈ ছোৱালীজনী যে কেনেকুৱা যে চুটি কাপোৰ পিন্ধি সেইদিনা ৰাস্তাত ওলাই ফুৰিছে এই ঠাণ্ডাখনত ঠাণ্ডাও নালাগে পাই সিহঁতৰ সিহঁতৰ একো লাজ চম নাই বাপেকৰ লগতে চুটি কাপোৰবোৰ পিন্ধি ঘূৰি ফুৰি থাকে সেইটো কি কবি বিয়নী সেইয়া মেণ্টেলে ঠেলাত কাঁহী বাতি আনিলে আহিলেই মেণ্টেল আহি পালা আহিলো বৌ আপোনালোকে বহি আছে যে যোগাৰ টোগাৰ কৰিবলৈ নাই নি যোগাৰ কৰিবলৈ নাই মানে বস্তু বাহিনী থাকিলেহে যোগাৰ কৰিম ক'ৰ পৰা যোগাৰ কৰিম বস্তু বাহিনী নাথাকিলে আমি দুবৰি বন হোপা গুচাই বহিছিলোহে হ'ব দিয়ক এতিয়া বস্তু বাহিনী আহি পালে নহয় যোগাৰ কৰাত লাগি যাওক নমাই দিয়া বস্তু হোপা বিয়নী উঠি যাব লাগে আৰু এতিয়া কামতহে ধৰা কথা উঠিছো ঐ ল'ৰা যাওঁ নে নাযাওঁ যাওঁ যদি ওলা সোনকালে আৰু হাগি নাথাকিবি পথাৰত হাগিবিগে এনে নদী আছে নহয় তাতে পক ধুই ল'বি হ'ল পাপা বলক বল মুখলে গোটেই সোপাই খং উঠি আছে চাগে এতিয়ালৈকে আহি পোৱা নাই বুলি বিয়নী চব্জি কটা হ'ল নেকি হ'ল বিয়নী কেৰাহী বহাই দিব পাৰে নহ'লে মই জুইটোকে ধৰি লৈছো ধৰি লওক এই ছোৱালীজনী কৈও লাভ নাই আৰু দেই কি যে মুখত এসোপামান লেপি থাকে জানো ধমেশ তুই ইয়াতে বহি আছ বাহিৰৰ পৰা ইমান চিঞৰি আছো শুনা নাই নেকি তাৰপিছত কি নাযাওঁ নেকি বল আকৌ
যাম অকণমান বহাচোন ছোৱালীজনীক ৰখি আছো আকৌ অথনিৰ পৰা মুখত কি লিপি আছে জানো তাৰ ৰুমৰ পৰা ওলাবলৈ সময় হোৱা নাই আৰু বহিবলৈ নোৱাৰিম আৰু তাত বোলে গোটেইখনে বোলে খং উঠি আছে তই বহ যদি বহি থাক মই হ'লে যাওঁহে দেই নাই মই উঠিলোৱেই বল ছোৱালী তই কি কৈ থাক দেই যাৰ লগত আহি থাক মই হ'লে গৈছো দেই গোটেইখনে মানে খং উঠি আছে খং উঠিবতো আকৌ সিহঁতিয়ে কাম কৰিব পাইছে ৰাতিপুৱাৰ পৰা অকলে কাম কৰিব পাইছে যে খং উঠিবতো আকৌ আমি ইমান দেৰি কৰিছো বল পাপা অকমান ৰখা গৈছো খুৰা অকমান ৰখিবলৈ গৈছে পুতুকলিয়ে নাই তাৰ কাৰণে ৰখিবলৈ নাই মই ৰাতিপুৱাৰ পৰা ৰখি হাইৰাণ হৈ গ'লো তাই এতিয়া অকণমান ৰখিবলৈ কৈছে নহয় কিন্তু 14 গোষ্ঠী ঢুকাই যাব কিন্তু তাৰ ষ্টাইল কৰা শেষ নহয় বল তাৰ কাৰণে নৰখাই ভাল পাপাহঁত মোক সঁচাকে এৰি থৈ গ'ল গেছোন বেছি ডাঙৰ কৰি নানিব বন্ধুনি সৰু চাই আনক সৰু চাই আনিম বাৰু সৰু চাই আনক মুটুৱা তই মোনা চোনা আনিছ নাই বাৰু মোনানো কেলে আকৌ মোনা কেলে বুলি সুধিলি যে তাত তই মাংস শেষ কৰিব নোৱাৰিলে ক'ত ভাবি আকৌ ঘৰলৈ নিনিয় নেকি ঘৰলৈ চব নিবলৈ নাই আৰু যি খাম তাতে খাম তোৰ সেইটোহে ফান্দা মানে মই হ'লে সৰুকে পলিথিন এটা আনিছো দেই চব্জি বনোৱা প্ৰায় হৈয়ে গ'ল ন খাবই পাৰিম আৰু দেখোন অলপ পিছৰ পৰা খাব পৰা হ'বই আৰু এই হান্দি চিকেনখনহে আছে আৰু তাৰপিছত ডিজেটো ক'ত ডিজেটো সেই আহি আছে যোৱা বছৰতকৈ এবাৰ ডিজেটো ডাঙৰে নিচিনা লাগিছে অকমান ডাঙৰেই আৰু যোৱা বছৰতকৈ অকমান বেছি পইচা লৈছে নহয় কি ধুনীয়া গোন্ধ আহিছে চব্জি পা মোৰ যে পেট কুকা কৈছে আৰু ভাত ভোকে লাগিছে খাবা আৰু হ'ব এতিয়া লোৱা সোনকালে যিমানে দেৰি হৈছে সিমানে তই কইনা কোচ দি খোজকাঢ়ি আহি আছ যে মই সোনকালে যাব নোৱাৰো মোৰ ভৰি চৰি বিষাই গৈছেগে আপুনি যে একেবাৰে গুলিটো লিখিয়া গৈছে গুলি কথাহে কৈছনে লোৱা মই শব্দ গতিটো লিখিয়াহে যাম এতিয়া মই ধনবৰালি হৈ তাত এতিয়ালৈকে উপস্থিত হোৱা নাই মেণ্টেল কিন্তু বঢ়িয়া গান চিলেক্ট কৰিছ দেই মই এইবিলাক ভোজপুৰিহে ভাল পাওঁ বা মেণ্টেল চব ৰেডি নেকি ধমেশ দা চব ৰেডি হৈ আছে বা পুতুকলি বৰ ধুনীয়া হৈ আহিছচোন গোটেইজনী এইখন প্ৰিয়ংকা চোপ্ৰাহে আৰু 10 ঘণ্টাকে ষ্টাইল কৰোঁতে লাগিলে প্ৰিয়ংকা চোপ্ৰা নিচিনা নালাগিব নেকি ছোৱালী মানুহ ষ্টাইল কৰে আৰু এনেকে ষ্টাইল কৰি থাকিব লাগে তেতিয়াহে ধুনীয়াজনী হৈ থাকে হয় নাই খুৰী মেণ্টেল বেলেগ গান এটা লগা এতিয়া এই আবিটো পাৰ্টি চুৰু শুইহে এই গানটোকে লগাচোন এতিয়া ভাল লাগিব পাৰ্টি মুড হৈ আছো নহয় চবে ককা সেইটো গান নহয় সেইটো হিপ হপ সং হয় হিপ হপ সং হওক ডিজে সং হওক বা গানে হওক যি হয় হৈ থাকক মুঠতে মোৰ মুখত যি আহে সেইটোকে ক'ম বা বদেশদা আপোনাৰ এতিয়াহে আজৰি হ'ল নেকি কি কবি এই ল'ৰাটো 20 ঘণ্টা লগাইছে হাগোতে কি কয় ইমান সময় লগালে নে হাগোতে পুতুকন তোৰ পেট চলিছে নেকি পুতু নাই মা পেট চলা নাই পানহে হৈছিলে সেইকাৰণে বহুত সময় বহি থাকিব লগা হ'ল লেটিনতে ৰাতিপুৱা একো খোৱা নাই চাগে নহয় এটা ভাত খাই লবি চব বনোৱা মেলা হৈ গ'ল মা মেণ্টেল কি চাই আছ সেই ডিজে নে পিজে সেই হিপ হপ চংটো লগা আকৌ মোৰ হ'লে নাচো লাগি আছে সোনকালে লগা এই গানটো শুনি মোৰ আমনি লাগি আছে লগাই দিছো খুৰা এতিয়াহে মজা লাগিছে তেনেহ'লে বন্ধু বান্ধৱীসকল ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো আমি খানা খাই লওঁ আকৌ কালিলৈ লগ পাম নতুন এটা ভিডিঅ'ত আপোনালোকে 1 জানুৱাৰী খালে নে নাই সেইটো কমেণ্টত জনাব বাই